ফ্ৰেণ্ডছ কি খবৰ আজি ভাষণ চাবলৈ আহিছোঁ তো ভিডিঅ' এটা কৰোঁ বুলি ভাবিলোঁ চাব আপোনালোকে আমাৰ ইয়াতে ওচৰতে ভাষণ পাতেতো তো সেইকাৰণে মানে ভিডিঅ' এটা কৰি দিলোঁ আমি ছোৱালীখিনি গৈছোঁ সিহঁতে গৈছে আৰু কি বুলি কয় ইয়াত মানে এখন মণ্ডপৰ পৰাই মানে দেৱী উঠাবলৈ আহে সেয়া আৰু ব্ৰিজৰ ওপৰত আছোঁ এয়া ব্ৰিজ হয় আমি আৰু সেইডোখৰত যাব লাগিব সেই ইয়াত মানুহ আছে যে তাত এইফালে উঠোৱাব আৰু এইফালে দোকান চোকানবিলাক বহিছে যাওঁৱে নেকি ইমান জলদি তই এডিট কৰা নিচিনা লাগিছে চাওঁ কেমেৰাটো মোক দি দিবি দে হোৱাটছএপত ইমান মানুহো হাতুৰি দিয়ে নহয় দেৱীজনীৰ লগত জানা নাই হয় নি মানে বেছি দূৰলৈকে ঠেলি ঠেলি দিয়ে আকৌ এখন বেছি কি জানি তেনেকৈ ঠেলি ঠেলি দিয়ে আকৌ আমি ঘৰত যাম লাহেকৈ মানুহো কমিছে আৰু ভিডিঅ'টো শেষলৈকে চাব ভাল লাগিলে লাইক কমেণ্ট কৰি দিব ছোৱালী এতিয়া আমাৰ বাইদেউকেইজনী বহি আছে এনেকৈ চোৱা ইমান ধুনীয়াকৈ বহিছে এজনী এটা ময়ো পাখি লৈ লৈ বহিছে চোৱা ধুনীয়া লাগিছে